শুভেচ্ছা জনালো কঙালী সব কঙালীয়ে হৈ আছে নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখিছা আজি অলপ মানে চাদৰ মেখেলা পিন্ধি আছোঁ আৰু মই আহি আছোঁ বাৰ্তালাপ আৰু ইতিমধ্যে মই আহি পালোঁহি বাৰ্তালাপত আৰু এয়া দেখিছে পূজা নিপা ইহঁতে চাদৰ মেখেলা পিন্ধি আহিছে ভিডিঅ' কল কৰিছে ফটো কৰিছে সেইটো ইতিমধ্যে মই গম পাওঁ আৰু মই এতিয়া উঠিছোঁ ষ্টেপত বাৰ্তালাপৰ ক্লাছৰুমলৈ গৈ আছোঁ আজি কিবা এটা বিশেষ হ'ব বিশেষ এটা অনুষ্ঠান হ'বলৈ গৈ আছে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব আহিব এগৰাকী বিশেষ আচলতে গায়িকা বহুতেই বেছি ভাল হ'ব গৈ আছে কাৰণ আজি কাতি বিহু আমি এনেই চাদৰ মেখেলা পিন্ধি আহিছোঁ আজি কাতি বিহু হয় ন বিহু বুলি ক'লে চাদৰ মেখেলা সাজ চলি পিন্ধিলে ভাল নালাগে চাদৰ মেখেলা আমাৰ আৱেগ হয় আহা 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 সোমাই আহিছোঁ জাহত চেনেল হাই বা ভাল লাগিছে কাতি বিহুৰ বহু শুভেচ্ছা থাকিল আৰু এয়া ছাৰ চক্ৰপাণী ছাৰ চাই কিবা এটা কাতি বিহুৰ কাৰণে শুভেচ্ছা জনালো কঙালী সব কঙালীয়ে হৈ আছে আছিল চক্ৰপাণী ছাৰ আৰু এয়া চবেই চাদৰ মেখেলা পিন্ধি আছে নৱবিকাশ শইকীয়া ছিংগাৰ ধন্যবাদ ভেজাল দে অটোগ্ৰাফ দি আছে বাও ভেজালদাৰ অটোগ্ৰাফ য়েছ চাওঁ এবাৰ এইফালে চাই দিয়া বাও কিবা এটা কোৱা কাতি বিহু নিজে ড্ৰেছ আপত নাই তথাপিও কালি কাতি পূজা বুলি কৈ আছিলোঁ সকলোকে বহুত বহুত শুভেচ্ছা আৰু মৰম জনালোঁ সদায় হাঁহি থাকিবা মৰম দি যাবা বেলি ফুলৰ থেংক ইউ ৱেলকাম আৰু আপোনালৈও কাতি বিহুৰ বহু শুভেচ্ছা থাকিল আচলতে কাতি বিহু বুলি ক'লে প্ৰসাদ আৰু প্ৰসাদৰ অবিহনেতো কাতি বিহু উদযাপন কৰা নাযায় আৰু সেয়েহে এতিয়া ইয়াতে ধূপ ধূনা জ্বলোৱা হ'ব আৰু প্ৰসাদ কিছু নীতি নিয়ম কৰা হ'ব আৰু আমাৰ লগত আছে চক্ৰপাণী ছাৰৰ অৰ্ধাংগিনী সংযুক্তা মেম আৰু তেখেতৰ পুত্ৰ শুভম আৰু এতিয়া তুলসীৰ তলত বন্তি জ্বলোৱা হ'ব ধূপ ধূনা জ্বলোৱা হ'ব আৰু আমাৰ লগত উপস্থিত আছে নীলাক্ষী বা চক্ৰ ছাৰ প্ৰাৰ্থনা নম্ৰতা বা আমি সমূহ ছাত্ৰ ছাত্ৰী সকলোৱে মিলি এতিয়া আমি প্ৰাৰ্থনা গাম ধূপ ধূনা জ্বলাই মেলি আৰু আমি সকলোৱে এনেদৰে তুলসীৰ তলত সেৱা কৰিলোঁ আৰু এতিয়া সকলো মিলি বহি বাৰ্তালাপ কৰা হৈছে কাতি বিহু সম্পৰ্কে কাৰণ অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই বাৰ্তালাপত ছাত্ৰ ছাত্ৰীসকল আছে আৰু কোনখন জিলাত কাৰ গাঁৱত কেনেদৰে কাৰ ঘৰত কেনেদৰে আচলতে কাতি বিহু নীতি নিয়মেৰে পালন কৰা হয় সেই সন্দৰ্ভত আমি সকলোৱে আলোচনা কৰিলোঁ যিহেতু আমাৰ বাৰ্তালাপত ছিংগাৰৰ অভাৱ নাই সেয়েহে আজি কাতি বিহু আৰু আমি গান নাগাম বা নাম নল'ম সেইটো হ'বই নোৱাৰে এতিয়া আমি গাম নাম তাৰপিছত আমি যি টি গান বিহু চব গাম আৰু এফালৰ পৰা নামৰ মাজে মাজে আমি এতিয়া প্ৰসাদ খাম এয়া ভেজালদাৰ বাঁহী বজোৱা দৃশ্য এয়া হ'ল প্ৰসাদ কাতি বিহুৰ উপলক্ষে এই অনুষ্ঠান আজি বিশেষ অনুষ্ঠান বাৰ্তালাপ
মই চাওঁ হা স্পীড হওঁ বিহু আৰু এনেদৰে আজি আমাৰ কাতি বিহু শেষ হ'ল লাষ্ট চেণ্ডেল পিন্ধিলোঁ চপ্পল পিন্ধিলোঁ এতিয়া যাম ৰুমত আৰু মই আহি পালোহি ৰুমত সঁচাকৈ বহুত বেছি ভাল লাগিলে বাৰ্তালাপৰ যি আজি বিশেষ অনুষ্ঠান আছিল কাতি বিহুৰ লগতে নীলাক্ষী বা লগতো আছিল চক্ৰপাণী ছাৰ আৰু আছিল জালদাও আছিল নৱতাবাও আছিল আৰু তো সঁচাকৈ বহুত বেছি ভাল লাগিলে ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লগতে If I could